যিসকল বন্ধু-বান্ধৱী মোৰ চেনেলত নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। প্ৰিয় বন্ধু-বান্ধৱীসকল, আজিৰ এই কাহিনীটো মই খণ্ড আকাৰে আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। তেন্তে বলকচোন পলম নকৰি প্ৰথম খণ্ডটিৰ মাজলৈ যাওঁ। ৰাহুলে কাহানিও হতাশাক প্ৰশ্ৰয় দিয়া নাই, থমকি ৰোৱা নাই জীৱন বাটত। অহৰ্নিশে চলাই গৈছে কঠোৰ শ্ৰম, কৰ্মব্যস্ততা। এটাৰ পাছত এটা দিন আহিছে গৈছে। প্ৰতিদিনৰ ৰাতিপুৱা এক উদ্যাম লৈ সি আগুৱাই গৈছে তাৰ লক্ষ্যস্থানলৈ বুলি। জীৱনত এজন সফল ব্যক্তি হোৱাতহে বেছিকৈ গুৰুত্ব আছে তাৰ। ৰাহুলে হুৰমুৰকৈ সোমাই আহিল। আহিয়েই দেখিলে লগৰ আটাইকেইটাই অফিচত বিশেষ কাম নাই বাবে নিজৰ নিজৰ কম্পিউটাৰত বহি ফেচবুকত কাৰোবাৰ লগত কথা পাতি সময় অতিবাহিত কৰি আছে। সি আহি সিহঁতৰ কাষতে থিয় দিলে, কিন্তু কোনেও গমেই পোৱা নাই। সি আচৰিত হৈ ভাবিলে, কাম বন নাই, খালি এইমো খাই ফেচবুক ফেচবুক। কি পায় বাৰু ইহঁতে সেই ফেচবুকবোৰৰ মাজত? ৰাহুলৰ অফিচত পুৰুষ মহিলা মিলি 6ৰ পৰা 7জনমান কৰ্মচাৰী আছে আৰু গোটেইকেইজন ছ'চিয়েল ছাইটত ব্যস্ত থাকে। ৰাহুলে এইবোৰ ছ'চিয়েল ছাইটৰ বিষয়ে একো বুজি নাপায় আৰু বুজিবলৈ বা জানিবলৈ সি কেতিয়াও ইচ্ছাও কৰা নাই। কিন্তু অফিচত কাম নাথাকিলে যেতিয়া সিহঁতবোৰে ফেচবুকত নিজৰ নিজৰ বন্ধু-বান্ধৱীৰ লগত ব্যস্ত হৈ পৰে, তেতিয়া সি নিজকে বৰ অকলশৰীয়া অনুভৱ কৰে। তাৰ কথা পাতিবলৈকে লগো নাথাকে আৰু সিহঁতে কামৰ মাজতে আজি ফেচবুকত কি আপডেট দিলে, কাৰ কিমান ফ্ৰেণ্ড আছে, কোনে কাৰ লগত কিমান কথা পাতিলে, এইবোৰকে পাতি থাকে। তাকে শুনি শুনি ৰাহুলৰ মূৰটো গৰম হৈ যায়। ৰাহুলে কম্পিউটাৰ নজনা নহয়, সিও জানে। তাৰ সমান কম্পিউটাৰ জনা মানুহ হয়তো গোটেই অফিচটোতেই কম ওলাব। কিন্তু সি দৰকাৰী কামবোৰ কৰাৰ বাহিৰে অবাবত সময়বোৰ কেতিয়াও নষ্ট নকৰে। একো কাম নাথাকিলে সি সিহঁতক আমনি নকৰে। অফিচৰ সন্মুখত থকা ফুলনিখনৰ কাষে কাষে খোজ কাঢ়ি ফুৰে। সময়বোৰ তেনেকৈ পাৰ কৰে। মুকলি বতাহত খোজ কাঢ়িলে এনেও মনটো বহুত ভাল লাগে। এনেকৈ দিন গৈ মাহৰ পাছত বছৰ পাৰ হৈ গৈ থাকিল, কিন্তু সিহঁতবোৰৰ কোনো পৰিৱৰ্তনেই নহ'ল। বৰঞ্চ দিনক দিনে সিহঁতৰ বেছিহে হ'বলৈ ধৰিলে। তাৰে মাজৰ এটাইতো কিবা ছ'চিয়েল ৱেবছাইটত পুৰস্কাৰো পাইছে। বাকীবোৰৰ লগত সি সেই পুৰস্কাৰৰ চাৰ্টিফিকেটবোৰ আনি ৰাহুলকো দেখুৱাইছে। কিন্তু তাৰ আগত কোৱা মানে হেলঙাৰ কাম খোজোৱা একেই কথা। সি এইবোৰ নুবুজে, এনে চাইহে থলে। মাজে মাজে অফিচ ছুটিৰ পাছত ৰাহুলৰ লগৰ বোলে নিজৰ নিজৰ গাৰ্লফ্ৰেণ্ডৰ লগত সময় কটায়। পাৰ্কত গৈ ঘণ্টা ঘণ্টা ধৰি কথা পাতি থাকে। ৰাহুলে একো আওভাও নুবুজে এইবোৰৰ। কিন্তু এইবোৰকে দেখি দেখি তাৰো ফেচবুকৰ প্ৰতি যেন কেইদিনমানৰ পৰা কিবা এটা আগ্ৰহ জন্মিছে, সি নজনাকৈয়ে। সেয়ে সি এদিন আন দিনাতকৈ সোনকালে অফিচলৈ আহিল, যাতে লগৰবোৰ অহাৰ আগেয়ে সি ফেচবুকনো কি বা কেনেকুৱা চাই ল'ব পাৰে। নহ'লে সিহঁত অহাৰ পিছত যদি সি ফেচবুক খোলে, তাৰ কিবা তাৰ চাৰ ছিগিল বুলিয়ে ভাবিব। আৰু নাভাবিবনো কিয়? সদায় এইবোৰৰ বিৰোধিতা কৰোঁতা বা আগ্ৰহ নেদেখুৱাজনেই যদি নিজেই ফেচবুক খোলে, আচৰিতটো হ'বই। সেয়ে আহিয়ে সি খৰধৰকৈ চিধাই কম্পিউটাৰটো অন কৰি নেট সংযোগ কৰিলে আৰু টাইপ কৰি দিলে www.facebook.com। তাৰপিছত আহিল ফেচবুকৰ মেইন পেজটো। এতিয়া কি কৰিব ভাবিলে ঘড়ীটোলৈ চালে সি। তেতিয়া সময় 9:30 বাজিছে। বহুত সময় আছে অফিচৰ বাকীবোৰ মানুহ আহিবলৈ। সেয়ে সি এইবাৰ ভালকৈ পঢ়ি চালে, চাইন আপ চাইন ইন। তাৰ পাছত ৰাহুলে এটা একাউণ্ট খুলি ল'লে। তাৰ নিজৰ এখন ধুনীয়া ফটো সি তাৰ প্ৰফাইলত সংযোগ কৰি ৰাখিলে। সেইদিনা প্ৰথম খুলিয়ে সি কি কৰিব একো বুজি পোৱা নাছিল। কেৱল ফ্ৰেণ্ড চাৰ্চ কৰিব ধৰিলে। ভাল লগা দেখাত ধুনীয়া ফটো কেইজনীমান ছোৱালীক পঠাই দিলে ফ্ৰেণ্ড ৰিকুৱেষ্ট। ইটো সিটো প্ৰথম পৃষ্ঠাতে চাই চাই থাকোঁতে সময়খিনি কেতিয়া যে পাখি লগা কাৰৰ দৰে পাৰ হৈ গ'ল সি ধৰিবই নোৱাৰিলে।
সময়বোৰ পাৰ হৈ গৈ আছে। দিন যায় মানে ৰাহুলেও লুকাই চুৰকৈ ফেচবুক অফিচতেই খুলিব ল'লে। লাহে লাহে তাৰ ফ্ৰেণ্ড লিষ্টখনো দীঘল হ'বলৈ ধৰিলে। সদায় আহি ফেচবুকেই খোলে প্ৰথমে সি। আহিয়েই দেখে সি 4-5জনী ধুনীয়া ছোৱালীয়ে তাৰ ফ্ৰেণ্ড হ'বৰ বাবে অপেক্ষা কৰি আছে। লগে লগে তাৰ মনটো বহুত ভাল লাগি যায়। এক বুজাব নোৱাৰা অনুভূতিয়ে তাৰ মনটোত ধুমুহাৰ সৃষ্টি কৰে। তাৰে 2-এজনীৰ লগত মাজে সময়ে সি মেছেজত কথাও পাতিছে। প্ৰথমে সি জনাই নাছিল তেনেকৈ যে কথা পাতিব পাৰি। এদিন এজন ছোৱালীয়ে সি ফেচবুকত চাই থাকোঁতেই হাই বুলি SMS দিলে। তেতিয়াহে বুজিলে যে ইয়াত লিখিলেই সেইগৰাকীয়ে দেখা পাব। এনেকৈয়ে এদিন দুদিনকৈ সি ফেচবুকৰ তলানলা সকলো বুজিব পৰা হ'ল। এতিয়া বাকী আছে তাৰ মন পচন্দৰ এজনী জীৱন সংগী বিচৰাৰ। কিন্তু কেনেকৈ সম্ভৱ ভাবি ভাবি পাৰ নোপোৱা হ'ল সি। নহ'লে যে সি তাৰ কলিগবোৰৰ লগত সমানে খোজ মিলাব নোৱাৰিব, একেলগে আগুৱাই যাব নোৱাৰিব। সি সিহঁতক দেখুৱাই দিব বিচাৰে যে সিও পাৰে সিহঁতৰ দৰে সকলো সম্ভৱ কৰিব। তাৰো আছে এজনী গাৰ্লফ্ৰেণ্ডৰ সিহঁতৰ দৰে মিলাবলৈ, কিন্তু সি এতিয়াই সিহঁতক সকলো দেখুৱাই নিদিয়ে। লাহে লাহে তাৰ বাকী থকা কামটো হৈ যাওক, তাৰপিছত সি এদিন সকলোকে এটা ছাৰপ্ৰাইজ দিব আৰু সেইদিনা সিহঁত সকলো বিস্ময়েৰে অবাক হৈ ৰ'ব। সেই দিনটোলৈ আৰু বেছিদিন নাই, সি মনতে ভাবিলে। এদিন ৰাহুলে 2-এটা আপডেট দি থাকোঁতে তাৰ এজন বন্ধুৱে তাক বন্ধুৰ আড্ডা বুলি এটা গ্ৰুপত সোমোৱাই দিয়াৰ কথা ক'লে। ৰাহুলেও না নকৰিলে। লাহে লাহে গ্ৰুপটো তাৰ ভাল লাগিব ধৰিলে। গ্ৰুপৰ সদস্যবোৰৰ মৰম চেনেহে তাক আপ্লুত কৰিলে। সিও 1-2টাকৈ কিবাকিবি লিখিবলৈ ধৰিলে। সকলোৱে ৰাহুলৰ লেখাবোৰ ভাল পালে আৰু তাক যথেষ্ট অনুপ্ৰাণিত কৰিলে। তাৰ উৎসাহ দুগুণে বাঢ়ি গ'ল আৰু মনটো বহুত ভাল লাগিল। এতিয়া সি তাৰ লগৰবোৰতকৈ বেছি সময়হে ফেচবুকত কটোৱা হ'ল। মাজতে সি দৰমহা পাই এটা লেপটপ কিনিলে, কেৱল ফেচবুকৰ বাবেহে। এতিয়া আৰু সি অফিচলৈ সোনকালে নাযায় লুকাই চুৰকৈ ফেচবুক খুলিবলৈ। ঘৰতে সি নিজৰ মতে ফেচবুক আৰু গ্ৰুপটোত কথা পাতিব পৰা হ'ল। জীৱনৰ 32টা বসন্ত গৰকা ৰাহুলে পাৰ হৈ অহা দিনবোৰত মৰম, ভালপোৱা, প্ৰেম কি বস্তু একোৱে অনুভৱ কৰা নাছিল। আচলতে অনুভৱ কৰিবলৈ তাৰ আজৰিয়েই পোৱা নাছিল। কাৰণ সদায় সি তাৰ দৰিদ্ৰতাৰে ভৰি থকা ঘৰখনৰ জৰা টাপলি মাৰি থাকোঁতে কেতিয়া যে ইমান বয়স হৈ গ'ল সি গমেই নাপালে। সৰুৰে পৰা কাৰোৰে পৰা মৰম নোপোৱা কাৰণে ৰাহুলে যে ছোৱালী বিচাৰি আছিল এনেকুৱা কথা নহয়। সি যথেষ্ট ভদ্ৰ আৰু অমায়িক স্বভাৱৰ ল'ৰা আছিল। লগৰবোৰে কেতিয়াবাই ঘৰ সংসাৰ পাতি বাপেকিও হ'ল। এতিয়া সি এটা চৰকাৰী চাকৰি পালে আৰু লাহে লাহে ঘৰখনৰ অভাৱবোৰ দূৰ কৰিব পৰাতহে তাৰ মনটো অলপ ভাল লাগিছে। ইফালে মাকে তাৰ ঘৰখন পতাৰ কথাটো সদায় কৈয়ে থাকে, কিন্তু সি এতিয়াই মন মেলা নাই সেইবোৰ জঞ্জালত সোমাবলৈ। তাৰ কৰিবলগীয়া বহুত কাম আছে ঘৰখনৰ বাবে। সেইবোৰ কৰি উঠিহে সি নিজৰ কথা ভাবিব বুলি মনতে ভাবি থলে। লাহে লাহে মাকে পাকঘৰৰ ভাৰ আৰু সহিব নোৱাৰা হৈ আহিল। সিও নিৰুপায় হ'ল। বাধ্য হৈ সি এইবাৰ ঘৰখন পাতিবলৈ সিদ্ধান্ত ল'লে। কিন্তু মন কৰিলেই জানো হ'ব? তাৰ বাবে আজিৰ দিনতনো কোন ছোৱালী ৰৈ আছে বিয়া হ'বলৈ বুলি। এইবোৰকে ভাবি ভাবি ৰাতি বহুত দেৰিলৈ তাৰ টোপনি নাহে। কি হ'ব কি নহ'ব ভাবি থাকোঁতেই যেন ৰাতিপুৱাবোৰে হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, যদি প্ৰথম খণ্ডটো ভাল লাগিল তেন্তে অনুগ্ৰহ কৰি কমেণ্ট বক্সৰ দ্বাৰা জনাব বুলি আশা কৰিলোঁ। আৰু দ্বিতীয় খণ্ডটি পাবলৈ অনুগ্ৰহ কৰি চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ।